এভৰিৱান কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ ভাল আৰু মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু আজিৰ টপিকটো হ'বলৈ গৈ আছে হিমন্ত মামায়ে 10,000 টকীয়া ফৰ্ম দিছিলে আৰু গোটৰ মহিলাসকলক লাখপতি বাইদেউ হ'বৰ কাৰণে আৰু আমি ফৰ্ম কেনেকৈ ফিল আপ কৰিলোঁ কি কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব স্কিপ নকৰিব ভিডিঅ'টো চাব তাত প্ৰতিটো কথাই কৈছে যে আপোনালোকে ইটো নকৰিব সিটো নকৰিব কি কৰিলে উচিত হ'ব কি নকৰিলে ভাল হ'ব সেই কথাটো মানে গোটৰ প্ৰতিজনী মহিলাৰ বুজিবলৈ দিগদাৰ হৈ গৈছে কাৰণ এবাৰ জিপিএছ কেমেৰাৰ ফটো তুলি দিছে আকৌ ৰিটাৰ্ণ জিপিএছ কেমেৰাৰ ফটো লাগে বাপৰে ইমান যে দেখুৱাইছে বাৰু পইচাটো সঁচাকৈ পোৱা যাবনে বা নাযায় যদিহে নাপায় তেতিয়া মহিলাসকলে ইমান যে কষ্ট কৰা বিনিময়ত কি হ'ব সেই কথাটো আপোনালোকে ভাবি যদি চাইছেনে হিমন্ত